ব্যৱস্থা আছে আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰি থাকিব আমি আপোনালোকক পেকেট লাঞ্চ দি আছোঁ দেখিছোঁ পৰিৱেশ দেখিছোঁ জনতা যিদৰে ওলাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আজি অসমত যিদৰে উন্নয়ন হৈছে আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক যিদৰে মৰ্যাদা দিছে অসমীয়া ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ কৰিলে অসমৰ আন্তঃগাঁথনি যোগাযোগ যাতায়াত শিক্ষা স্বাস্থ্য কৃষি সকলো ক্ষেত্ৰত আজি ৰাজ্যখন আগবাঢ়ি গৈছে তেনেস্থলত এই উপ নিৰ্বাচন হ'বলৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 24 ঘণ্টাই অসমখন আগুৱাই নিয়াৰ কাৰণে যি প্ৰয়াস চলাই আছে নিশ্চিতভাৱে অহা 13 নৱেম্বৰ তাৰিখে আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীসকল লগতে ভাৰতীয় জনতা পাৰ্টি UPL আৰু অসম গণ পৰিষদত আটাইকেইজন প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব দেখা গৈছে চামগুৰি সমষ্টিৰ ক্ষেত্ৰত চামগুৰি সমষ্টিত মই কৈ আছোঁ আজি বছৰ বছৰ ধৰি দুটাকৈ দশক ৰকিবুল হুছেইন ডাঙৰীয়া শাসন কৰিছিল কেৱল দাদাগিৰি ভয় ভক্তিৰে মানুহক টৰ্চাৰ ফিজিকেল টৰ্চাৰ মেণ্টেল টৰ্চাৰ প্ৰতিটো বিধানসভা নিৰ্বাচন উপ নিৰ্বাচনে হওক লোকসভাই হওক চামগুৰিত কাজিয়া নহ'লে নহয় আমি কাজিয়াৰ সূত্ৰপাত কৰা একমাত্ৰ নায়ক হৈছে ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ নেতৃত্বতে এইবেলিও আমাৰ এজন কাৰ্যকৰ্তা মানে মৃত্যুমুখত পৰিব লগা হৈছে তেনেকৈ পৰিৱেশৰ প্ৰতিটো নিৰ্বাচন ঠেলি দি ভোটটো লৈ থাকে তাৰ তেওঁ যিদৰে আগুৱাই নিবলৈ সেইবিলাক চিন্তা চৰ্চা নহয় আৰু এইবেলি সেইকাৰণে চামগুৰি আহি জনাই আছে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আমাৰ যিজন প্ৰাৰ্থী মনোৰঞ্জন শৰ্মাৰ সপক্ষে ৰাইজে নিশ্চিত বিজয় চিডলি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু বিভিন্ন মানে মইতো কংগ্ৰেছ দেখাই নাই বিধানে নাই ক'ৰবাত থাকিব কংগ্ৰেছ বাদ দিয়ক চিডলি সমষ্টিত কংগ্ৰেছ সমষ্টিয়ে নোৱাৰে কংগ্ৰেছ কৰিব 30,000কৈ এবাৰ ভোটত চিডলিত নিৰ্বাচিত হ'ব আমাৰ UPL দলৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম ডাঙৰীয়া দাদা আমি দেখিছোঁ সাধাৰণ মহিলাৰী এইবাৰ কেম্পেইনিং কৰা নাই অলৰেডি হাৰিছে নেকি নকৰেতো আছে প্ৰাৰ্থীগৰাকী UPL দলৰ আছে গতিকে সাংসদ হৈ গ'লে UPL প্ৰাৰ্থী দিয়া হৈছে ৰাইজৰ যিটো সিদ্ধান্ত মানিব লাগিব ৰাইজে ৰজা ৰাইজ যদি ব্যৱহাৰত আছে মিত্ৰগোষ্ঠীৰ ব্যৱহাৰত আছে পিছত বিজয়টো সেইটো দেখিছে ভিতৰে ভিতৰে বিজেপিৰ সৈতে BPF কিবা আছে নেকি সংগ্ৰাম মহিলাৰ সৈতে এতিয়া কাৰ লগত আছোঁ থিয় আপুনি এতিয়া কওকচোন আমি কাৰ লগত আছোঁ আপুনি কওক নহয় মই পদুম বলৰ পতাকাখন কাৰ লগত লাগি আছে জয়ন্ত বসুমতাৰী ডাঙৰ লগত মই থিয় হৈ আছোঁ মই নাঙলৰ লগত থকা নাই নহয় মই ট্ৰেক্টৰৰ লগতে আছোঁ এতিয়া ঠিক আছে যোৱা লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনে 10,00,000 ভোটত জিকিছিল তেতিয়া EVM টেম্পাৰিং হোৱাৰ কথা চিন্তা কৰা নাছিল কিন্তু চামগুৰি সমষ্টিত এতিয়া তেওঁ মানে কংগ্ৰেছে জিতিলে চব ঠিকে থকা বুলি হাৰিলে টেম্পাৰিং হোৱা বুলি কয় কৰ্ণাটকত কিয় হোৱা নাই বুলি কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ কৈছে তেওঁলোকে তাত হেৰি কৈছে কিন্তু হাৰিয়ানাত তেওঁলোকে টেম্পাৰিং হোৱা বুলি কয় য'তে হাৰিব EVMৰ দোষ দিব যত দোষ নন্দ ঘোষ মানে নন্দ ঘোষ বনাব গৈছে তেওঁ চৰকাৰ খোলা ৰকিবুল হুছেইনে হতাশাত ভুগিছে নেকি ফাৰ্ষ্ট ষ্টেচনত আছে আৰু তেওঁ কোনটো হাৰাটো একদম নিশ্চিত চামগুৰিবাসীয়ে কৈছে যে তেওঁক আমি গ্ৰহণ নকৰোঁ তেওঁক ইতিমধ্যে মান সন্মান সহকাৰে ধুবুৰীত পঠাই দিছে দেখা গৈছে যে চিডলি সমষ্টিৰ কাৰণে যে BPF দলৰ BPF প্ৰধান যি সংগ্ৰাম মহিলাৰী তেওঁ এতিয়ালৈকে প্ৰচাৰ অভিযানত নমা নাই আটাইবিলাক সমষ্টিটো বিৰোধী নিশ্চিত হৈ আছে দেখিছে যে 5টা বিধানসভা সমষ্টিৰ সাহসৰ ক্ষেত্ৰত যাতে UPL যাব আমাৰ বঙাইগাঁও অসম গণ পৰিষদ উন্নত ধলাই আমাৰ দীঘালী চামগুৰি এই তিনিটাত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিজয় নিশ্চিত